Hey guys, স্বাগতম টু জুবিন ব্লগ। মানে আমি দেউল চাব যাম খোৰাবন্ধাত দেউল। মানে খোৰাবন্ধাত দেউল বুলি ক'লে বহুত বিখ্যাত আৰু দেউলটো। বহুত জাগাৰ পৰা মানুহ আহে তাত দেউল চাবৰ কাৰণে। আৰু আমিও আজি গধূলি যাম। এতিয়া মজাই গা পা ধুই লওঁ। ধুই কিনে পুৰা দেউল চাব যাম। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এখন মোৰ দীপ 390 হয়। এইখনলৈ যাব পাৰোঁ নহয়বা বাইক লৈ হ'লেও যাম। এই দীপ 390 থাক ইয়াতে। এতিয়া মানে আহোঁতে বাৰু গধূলি হ'ল। এতিয়া 8টা বাজিব আহি। আৰু মোৰ দীপ 390 লৈ আহিছোঁ। একো দেখা চেকা পোৱা নাই গাইছ। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু বহুত আন্ধাৰ নাই আপোনালোকে দেখিছে বাৰু গাইছ। আৰু বহুত আন্ধাৰ সেইকাৰণে এতিয়া ভিডিঅ' বনাব নোৱাৰোঁ। এতিয়া মানে দেউল পাম যায় আৰু খোৰাবন্ধাত দেউল তাৰপিছত ভিডিঅ' বনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া পুৰা দীপ 390 চলাই গৈ আছোঁ। চলো এতিয়া গাইছ ফাইনেলি আমি মানে খোৰাবন্ধাত দেউল পালোঁ আহি। আৰু দেউলত কি আছে কি নাই মানে চব আপোনালোকক দেখাম। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মানে ইমান কথা ক'ব নোৱাৰোঁ বাৰু লাজ চাজ লাগে অলপ। नहीं দে পিছে ইয়াতে মানে কাপোৰ চাপোৰ দোকান আছে আৰু এয়া কাপ প্লেট এইবিলাক আছে। এই মানুহ চাক না গাইছ কিমান মানুহ ইয়াত। এয়া মোৰ লগকেইটা আগত যাই আছে। এগুলা গাইছ তৰমুজ আৰু মানে এইবিলাক বহুত কাপোৰৰ দোকানো আছে। এয়া বহুত কাপোৰৰ দোকানো আছে এইবাৰ। আৰু মানুহ চাওক না গাইছ কিমান মানুহ ইয়াত। আৰু ভিতৰত যাম বাৰু দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। মানুহ চাওক না গাইছ। এইবিলাক পুৰা বাচনৰ দোকান আৰু এইবিলাক শৰাই চৰাই আছে ইয়াতে। মানে মানুহ চাওক না গাইছ কিমান মানুহ। বহুত জেগাৰ পৰা আহে ইয়াতে মানুহ দেউল চাবৰ কাৰণে। আৰু বাচন চাচন কিমান আছে ইয়াতে। গাইছ যিটো মেইন দেউল হয় না গাইছ এইটো মানে এতিয়া পাইছোঁ আমি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মই গাড়ী এখন কিনো নেকি। ক'ত এইয়া গাড়ী এখন কিনো নেকি। এই গাইছ মানুহ চাক না বে কিমান মানুহ। লাজো লাগে হ'লেও ভিডিঅ' বনাই আছোঁ আৰু। সেইবিলাক পুৰা মিঠাই চিঠাই দোকান। এই গছডাল চাক না গাইছ কি চালিয়া লগা হৈছে। আৰু ইয়াতে পুৰা ফটো চটো উঠি আছে মজাকৈ। এইগিলা গাছৰ কিমান দাম এটা। এই গছগিলাকৰ কিমান দাম। 500 বা বহুত দাম নহয়। এই গাছ চাওক না এইবিলাক পুৰা ফুলৰ গছ। আৰু মোৰ লগত ইয়াত আছে এইটো ধীৰাজ আৰু এইটো ত্ৰিনয়ন চাওক আৰু এই জ্যোতিষো আহিছে মোৰ লগত। মানে আমি 4টা আহিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। কমিলো অলপ পুৰা ৰেট দাম। কোনটো লাগে কোনটো লাগে এটা ল'ম বাৰু এইটো লাগে নেকি 80 টকা এইটো লাগে 80 টকা এইটো ল'বি এইটো ল এইটো মজা লাগছে এইটো ল'বি এইটো ল'ম 80 টকা কিমান লাগে 80 এই 80 টকাত হ'ব দে। 70 টকা পিছে
হয় দে 80 টকা দিও তাক 1 টকা হ'ব নে থৈ দিছে দে হ'ব দে আমাৰ আহি আছোঁ দাদা আহি আছোঁ মানুহ চাওক না গাইছ ইমান মানুহ মজা আৰু এইগিলা মণিহাৰী দোকান আৰু এইগিলাক এয়া ৰঙালয়া পইচা হৈছে থব পাৰি ভিতৰত এই কিবা লাগব নেকি ধৰক হে কিবা লাগব ৰক এই মজা 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 কি লাগে মানিবেগ মানিবেগৰ দাম কিমান মানিবেগ বিলাকৰ এয়া মানিবেগ চাওক এয়া ঘড়ী আছে ইয়াত বহুত আৰু গাইছে ইয়াত ঘোঁৰা বন্ধা বুলি আছে তাৰ অলপ ফটো শ্বুট কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে মই ফটো এটা উঠিম আৰু সিহঁতেও উঠিব চাগে ভিডিঅ'টো শেষলৈকে চাই থাকিম এইটো ল'বি নেকি টুপি আছে গাইছে ইয়াতে বহুত মানে দোকান বহুত আৰু ইয়াতে মই মানে এটা ফটো শ্বুট কৰিম ইয়াতে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব সকলোকে আৰু গাইছ মজা মজা গাইছ ইয়াতে ফটোটো শ্বুট কৰি ল'লোঁ আৰু ইয়াতে ফটো শ্বুট কৰি আছে বহুতে গাইছ আমি এতিয়া কিবা খাম এতিয়া কি খাম বাৰু দেখা পাব আপোনালোকে চাওমিন টাউমিন খাম পুৰা ভিডিঅ'টো চাই থাকিব কি খাবি যতীশ কি খাবি কি খাবি চাওমিন খাওঁ নেকি চাওমিন খাৱা এইবিলাক চাফা কৰা নাই বেলেগে খাই থৈ কিনে এই বৰহিৰাজ ঐ কি খাবি এই কি খাবি কি খাবি চাওমিন अभी मजा आएगा ना চাওমিনৰ অৰ্ডাৰটো দি দিওঁ অ' চাওমিন কিমান ন হাফ প্লেট কিমান ন চাওমিন হাফ প্লেট কিমান কেই টকা হয় আমাৰ চাৰিটা দিবচোন হাফ প্লেট অঁ আৰু ইয়াতে চিকেন পকৰা আছে এই চাওমিন হাফ প্লেট 30 টকা আমাৰ 4 টকা দিবা দিছোঁ হাফ প্লেট 30 টকা অঁ এয়া গাইছ পুৰা চাওমিন টাউমিন আমাৰ আহি গ'ল এতিয়া খাব লাগে ঐ তই ভালকৈ খাবি দেই ঐ কমকৈ দি নাবি কমকৈ দি বহুত দিছা কিয়া এই জ্বলাটো দি মোটা দি জ্বলাটো হ'ব এই বে ঐ মজাকৈ খাবি আৰু এতিয়া খাব লাগে গাইছ এই গাইছ আমাৰ ইয়াৰ চাওমিন এইবিলাক মানে খোৱা হ'ল আৰু আমি এতিয়া ঘৰত যাম ৰাতিও হ'ল বহুত আৰু ইয়াৰ এই জ্যোতিষ মই আছোঁ এই লগৰকেইটা মানে অলপ ইফালে গৈছে আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব